चलो 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 मारो ताट कर ये आजा 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 पहला यो चलो 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 ये नो नो yang kepala itu pangka-pangkaan pangka dulu ye deh itu pangka good jangan जल्दी come here Hey guys, welcome back my YouTube channel. আজি ৰাতিপুৱাই গৈ আছো ফুৰিবৰ কাৰণে যেহেতু এবাৰ লকডাউন ফাইনালি খুলিলে হেতু কাৰণে গৈ আছো ফুৰিবৰ কাৰণে আৰু এতিয়া ভাইটিতে মোক এইটো চাব পাৰে বাস ষ্টেণ্ডত থবলৈ গৈছে বহুত দিনৰ পৰা দাদা এজনে মাতি আছিল মানে হেতু কাৰণে যাওঁ লকডাউনো খুলিলে যেহেতু হেতু কাৰণে যাওঁ ফুৰিবলৈ মোৰ মনটো বহুত ভাল লাগি আছে কাৰণ বহুত দিনৰ মূৰত ফুৰিবলৈ যাওঁতো হেতু কাৰণে ভাল লাগি আছে এতিয়া গৈ আছো চাইকেলতে আৰু মোক থ'বগৈ বাছ ষ্টেণ্ডত তাৰপিছত মই বাছ ষ্টেণ্ডৰ পৰা যাম কি ক'ব বাইক চাইক নাই আৰু গাড়ীতে যাব লাগিব ন গৈ আছোঁ বেছি দূৰ নাই আৰু অলপ দূৰ আছে গৈ আছোঁ এতিয়া চাব পাৰে এতিয়া পূৰা ৰাতিপুৱা আহিছোঁ 5টা বজাত আহিছোঁ ৰাতিপুৱাই গাড়ী মানে সোনকালে যাওঁ সোনকালে গ'লে ভাল আৰু চাব পাৰে গোটেই সেউজীয়া পৰিৱেশ এতিয়া গৈ আছোঁ আৰু বাছ ষ্টেণ্ডলৈ আৰু বেছি দূৰ নাই গৈ আছোঁ কি হয় ইমান ৰাতিপুৱাই গাড়ী পাম নে নাপাম নাজানো আৰু গৈছোঁ ইমান ৰাতিপুৱাই মানে মোৰ মনটোৱে ইমান ভাল লাগি গৈছে সোনকালে যাওঁ মনটোৱে কৈ আছে সেইটো কাৰণে গুচি আহিলোঁ যা মন সদায় মনৰ কথা শুনিব লাগে সেইটো কাৰণে গৈছোঁ নিজৰ মনৰ কথা শুনিলে কাম সিদ্ধি হয় মানে যি কৰ সেইটো সফল হয় কিছুমান ক্ষেত্ৰত সেইটো কাৰণে মনটোৱে যাওঁ কৈ আছে সেইটো কাৰণে গৈ আছোঁ আৰু যেহেতু একশ্যন কেমেৰাতেও আহিলে ন সেইটো কাৰণে এক্সাইটেড হৈ আছোঁ কেতিয়া ভিডিঅ' বনাওঁ আনবক্সিং কৰা ভিডিঅ' সম্পূৰ্ণ নহ'লেই মই আধাতে থৈ দিলোঁ আৰু খেলি মেলি লাগিলে সেইটো কাৰণে থৈ দিলোঁ আকৌ বনাম চাই থাকিব এতিয়া গৈ আছোঁ বহুত মানে কিবা এটা ভাল লাগিছে আহি আজি ইমান ৰাতিপুৱাই ফুৰিবলৈ লকডাউনৰ কাৰণে ঘৰত সোমাই আমনি লাগি গৈছিল সেইটো কাৰণে লকডাউন খোলাৰ কাৰণে লগে আহিছোঁ দাদাহঁতৰ ঘৰলৈ বহুত মানে এক্সাইটেডে হৈ আছিলোঁ মই আহিবৰ কাৰণে তথাপিও লকডাউনৰ কাৰণে গাড়ী চাড়ী চলা নাই সেইটো কাৰণে যাব পৰা নাই হ'লে এতিয়া গাড়ী চলিছে কাৰণে পূৰা আহিলোঁ আৰু বহুত দিন 5-6 বছৰমান যোৱা নাই সিহঁতৰ ঘৰত সেইটো কাৰণে আজি যাওঁ বুলি ওলাইছোঁ আৰু নেক্সট তাৰ পৰা আহি বেলেগত যাম বুলি ভাবিছোঁ ফুৰিবৰ কাৰণে ডেকা হৈ থাকোঁতে যদি এনজয় নকৰে কেতিয়া কৰিব ন সেইকাৰণে এনজয়মেণ্টটো বৰ ইম্পৰ্টেণ্ট সেইটো কাৰণে এনজয় কৰিব লাগে লাইফত এনজয় নকৰি ঘৰতে সোমাই থাকিলে ভাল নালাগে তো গৈ আছোঁ আৰু যি নাজাৰা পৰিৱেশ চাব পাৰে পূৰা খেতি পূৰা ভাল হৈছে আৰু এইফালে আমাৰ ফালে ইমান এটা ভাল হোৱা নাই এইফালে পূৰা পানী হৈছে আমাৰ ফালে ইমান এটা পানীয়ে নাই একদম কঠীয়া এইবোৰ শুকাই গৈছে পূৰা ৰোৱাবোৰ এইফালে কিন্তু বহুত মজা হৈছে চাব পাৰে পূৰা মজা হৈছে আৰু পূজাতে ধান পকিব চাগে আৰু পূজাও আহি আছে কি মজা হ'ব বহুত মিছ কৰি আছিলোঁ পূজা সিবাৰো ইমান এটা ভাল নহয় লকডাউনৰ কাৰণে এইবাৰ পূজা ভালদৰে মনাম বুলি ভাবিছোঁ কি হয় আকৌ বোলে লকডাউন দিলে গ'ল খতম চেছ এদাই গৈ আছোঁ এতিয়া এয়া কাচিকটা দলঙৰ ওপৰত পাইছোঁ এইখন কাচিকটা দলং কয় এই লেফ্ট চাইডে সোমাই গ'লে কাচিকটা পায় কাচিকটাটো আমাৰ বা দুজনীমান আছে সিহঁতৰ তালৈ এদিন যাম দেউৰী মদ খাবৰ কাৰণে যাম তো গৈ আছোঁ এতিয়া মই এইখনেই কাচিকটা দলং তলৰ ভিউটো চাব পাৰে পূৰা
ৰাতিপুৱা মৰ্ণিং ৱাক কৰিছে, চ' চাই লওক। जरा सी बावरी है तो अभी अभी दुनिया क्या है। এনেকৈ গৈ আছোঁ আৰু কি কৰিব, বাছ ষ্টেণ্ডত পাবলৈ আৰু আছে অকণমান দূৰ, তথাপিও পোৱা নাইগৈ। ইমানেই দূৰ হৈছে নেকি, মই ভাবি পোৱা নাই আজি ইমান দূৰ হৈছে পাবৰ কাৰণে বাছ ষ্টেণ্ড। গৈ আছোঁ আৰু ভাইটিটোৱে পূৰা পেডেল মাৰি মাৰি গৈ আছে, মই ভিডিঅ' কৰি গৈ আছোঁ। ইমান ৰাতিপুৱাই গাড়ী পাম না নাপাম নাজানো আৰু গৈছোঁ আৰু নাইবা তাতে বহুত টাইম ৰখিব লাগিব। অ' কৃষ্ণ, এবাৰ লখিমপুৰ গৈছিলোঁ হ'লে এনেকুৱা ছিজনত, লকডাউনৰ ছিজনত পূৰা 3 ঘণ্টামান বহিছোঁ ঘৰলৈ, মানে 3 ঘণ্টামান বহি বাছ পাইছোঁ, তেতিয়া লখিমপুৰ গৈছিলোঁ। আৰু ঘূৰি আহোঁতেওতো বাছ এদিন নাপালোঁৱেই, তাৰপিছত নেক্সট দিনা বাছ যেনে তেনে এখন পাইছোঁ, তাৰপিছত ঘৰলৈ উভতি আহিছিলোঁ। আজি তেনেকুৱা হ'লে গ'ল আৰু, মানে এনেকুৱা প্ৰব্লেম দিয়ে নহয়, মাথা পাগল কৰি দিয়ে। গাড়ী নাপালেতো মাথা পাগল হৈ যায়। ত' গৈ আছোঁ এতিয়া, চব মানুহবোৰ মৰ্ণিং ৱাক কৰি আছে, চাব পাৰে। আগত গৈ আছে চাইকেল চলাই ছোৱালী এজন, মৰ্ণিং ৱাক কৰিছে নে কি কৰিছে নাজানো আৰু। কিন্তু বিহপুৰীয়া ৰাস্তাটো কি মজা কৰি দিলে, মই মানে ভাল লাগি গৈছে। মানে ইমান দিনে ইমান বেয়া হৈ আছিলে ৰাস্তাটো, এতিয়া পূৰা ভাল কৰি দিলে। আৰু এইফালে খেতি চাওক, খেতিবোৰ বহুত ভাল হৈছে। আমাৰ ফালে কিন্তু বহুত বেয়া। আৰু ইয়াত মজাকৈ ঘৰ এটা বনাই থৈছে, আপোনালোকক দেখাম ৰ'ব। ইয়াত ফটোশ্বুট কৰিবলৈ কেতিয়াবা আহিব লাগিব। এইটো ধাবা টাইপত বনাইছে, এনেকুৱা মজা লাগিছে। মাজুলী চাজুলীত যেনেকৈ ৰুম চুম পাই আছোঁ, সেনেকৈ টাইপত বনাইছে। চাই দেখুৱাই দিছোঁ আপোনালোকক। এইটো চাব পাৰে একদম। মাজুলীত মানে এনেকৈ ৰুমকৈ বনাই থৈ দিছে, ইমান ভাল লাগে দেখি। গৈছিলোঁ হ'লে মাজুলীও দেখামগৈ আপোনালোকক। আপোনালোকে যদি মৰম চেনেহ দিয়ে মই যাম। আৰু বাইক এখন ল'ম বুলি ভাবিছোঁ, আৰু লাগিব 6-7 মাহমান লাগিব। তেতিয়া মট' ব্লগ বনাম। আৰু এতিয়া ফাৰ্ষ্টত একশ্যন কেমেৰাটো লৈ লৈছোঁ, এনেকৈ বনাম। মোবাইলত কিমান বনাবি, আৰু সেইটো কাৰণে এনেকৈ একশ্যন কেমেৰা এটা কিনি লৈছোঁ। মানে মোৰ মোবাইলটো বেচি দিলোঁ, মোৰ ছেটআপটো দেখাই আছোঁ, চাই লওক। এনেকৈ বনাওঁ হ'লে ফটোটো দেখাই দিম, কেনেকৈ মই আগত বনাওঁ হ'লে, এতিয়া কেনেকৈ বনাম দেখাম, আপোনালোকে চাই থাকিব। এতিয়া গৈ আছোঁ, পাবলৈ হৈছোঁ আৰু অলপ দূৰ আছে। ইয়াত পূৰা ৰাস্তা কাম লাগি আছে মানুহবিলাকে। চ' ছেকেণ্ড গেটত পাইছোঁহি। আৰু এইফালে চাব পাৰে বিল্ডিং বনাই আছে, পূৰা ওখকৈ বিল্ডিং বনাই আছে। আৰু এই ল'ৰা দুজনে এতিয়া মৰ্ণিং ৱাক কৰি আছে। আৰু গাড়ীবোৰ অহা যোৱা হোৱাই নাই দেখোন, নাইবা এই বাটতে উঠি পেলাই যাওঁ ক'লে পাৰোঁ, কিন্তু এতিয়ালৈকে গাড়ী এখন পোৱা নাই বে। মাথা পাগল হৈ যায় এনেকৈ নাপালে মানে। কাশ মোৰো বাইক এখন হোৱাহেঁতেন, এনেকৈ ফালিলোহেঁতেন, মানে মট' ব্লগ কৰিলোঁহেঁতেন। এতিয়া কি কৰিব, দুখৰ কথা, বাইক এখন নাই। ল'ব লাগিব, আৰু কমটো কম 6-7 মাহৰ পিছত ল'ম বাৰু। কিন্তু দামীও ল'ব নোৱাৰিম, কম দামী এখনকে ল'ম। আৰু চাই লওঁ, চিটুৱেশ্যনটো চাই লওঁ কি হয় 6-7 মাহৰ পিছত। এইফালে চাব পাৰে পূৰা চব খেতি চব খেতি। এইখন ৰাস্তাৰ কাৰণতে নদী এখন আছে। আৰু গৈ আছোঁ এতিয়া, পাবলৈ হৈছোঁ। আৰু এই একশ্যন কেমেৰাটো স্ক্ৰীন টাচৰ হোৱাহেঁতেন কি ভাল হ'লহেঁতেন। জুম আউট, জুম
ইন কৰিব নোৱাৰে নেকি এইটো মোবাইলত। মই ইমান ভালদৰে ছেটিংটো নাজানো, কিন্তু কালি লৈছোঁহে, সেইটো কাৰণে ইমান এটা পাৰফেক্ট নাই জনা। ত' তেওঁ আজি ভিডিঅ'টো বনাই দিছোঁ, এইটো কেমেৰা কেনেকুৱা লাগিছে, পিকচাৰ কোৱালিটি মানে ভিডিঅ' কোৱালিটি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। গৈ আছোঁ এতিয়া। পিকচাৰ কোৱালিটি ইয়াত ইমান খাচকৈ নেদেখায়। যেতিয়া মোবাইলত যেতিয়া ভিডিঅ'বোৰ ল'ম নহয়, তেতিয়া ভাল কোৱালিটি দেখা যায়। আৰু ফটো মাৰিছিলোঁ, ফটো মৰাটো এই স্ক্ৰীণখনত ইমান ভালদৰে দেখা নাই। যেতিয়া মোবাইলৰ মেমৰিখন খুৱাই লৈছোঁ, তেতিয়া মানে ফটোবোৰ ভালদৰে আহিছে, বেয়া নহয় কেমেৰাটো। কিন্তু ডুৱেল ডিছপ্লে হ'ব লাগিছিলে আৰু এই টাচ স্ক্ৰীণ হ'ব লাগিছিলে, কিন্তু নহ'ল, কি কৰিব। কিন্তু বহুত ভাল বস্তু মানে এক্সেচাৰিজবোৰ বহুত ভাল আহে, মানে টোটেল এক্সেচাৰিজবোৰ আহে। সেইটো কাৰণে মই এইটো কিনিলোঁ। এক্সেচাৰিজ গোটেই টোটেল যিমান লাগতিয়াল এক্সেচাৰিজ চব আহে এইটো কেমেৰাৰ লগত, সেইটো কাৰণে কিনিলোঁ। ভিডিঅ' কোৱালিটিও ঠিক ঠাকেই দেখিছোঁ আৰু পিকচাৰ কোৱালিটিও ঠিক ঠাক দেখিছোঁ। পাছলৈ কি হয় নাজানো আৰু। এতিয়া মই ছেটিংবোৰ ইমান ভালদৰে নাই জনা, অলপ চলপ জানিছোঁ আৰু জানিম আৰু। বেছি কিবা নহয়, বেছি টান নহয় ছেটিংবোৰ, কিন্তু মই মানে চোৱা নাই, মোৰ টাইম পোৱা নাই মানে। কালি ফুটবলো খেলিলোঁগৈ, খেলিলোঁ, ফুটবল জিকিলোঁ বাৰু। দেওবাৰে পাৰ্টি খাম বুলি কৈছে, সেইটো কাৰণে মই আজি ফুৰিবলৈ আহিলোঁ। দেওবাৰে পাৰ্টি খাবলৈ যাম আৰু ঘৰত। গৈ আছোঁ এতিয়া, পাবলৈ হৈছোঁ জাষ্ট এনেই কিমান 300 মিটাৰমান আছে আৰু পাবলৈ বাছ ষ্টেণ্ডত। গৈ আছোঁ এতিয়া। চেণ্টাৰত মানে বাছ ষ্টেণ্ডত পাবলৈ হ'লোঁ। তাৰপিছত চালোঁ দেখোন ইয়াত ৱাটাৰফলৰ নিচিনা এটা মানে পানী বৈ আছে মানে, সেইটো কাৰণে আপোনালোকক দেখাবলৈ আহিছোঁ। একদম ৱাটাৰফলৰ নিচিনা, সেইটো কাৰণে দেখাবলৈ আহিছোঁ মই। চাই থাকক, মই দেখাই আছোঁ মই। এইটো চাব পাৰে, ৱাটাৰফলৰ নিচিনা পূৰা পানী বগাই আহি আছে। তো কেনেকুৱা লাগিছে দেখি কমেণ্ট কৰি জনাব। বহুত ভাল লাগিছে, মোৰ আঁতৰৰ পৰা দেখিয়ে ভাল লাগি গ'ল। সেইটো কাৰণে ভিডিঅ' অকণমান দেখাই দিম বুলি ভাবিছোঁ। যিহেতু মোৰ ভাল লাগিলে, সেইটো কাৰণে মই দেখাই দিবলৈ আহিলোঁ। যদি ভাল লাগিলে কমেণ্ট কৰি জনাব। দুদিনমানৰ পিছত যাম ৱাটাৰফল চাবৰ কাৰণে। বাইকো নাই যে নিজৰ, সেইটো কাৰণে লগৰ এটাও ৰাইডত লগ ধৰি আছে, সিহঁতৰ লগত যাম বুলি ভাবিছোঁ। এতিয়া দেৰি নকৰোঁ, ময়ো যাওঁ। সোনকালে আহিছোঁ যিহেতু সোনকালে যাওঁ, বাছ ধৰি সোনকালে দাদাহঁতৰ ঘৰত যাওঁ বুলি মানে এতিয়া যাওঁ। এইটো ভাইটিটো আহি আছে পিছত মোবাইল টেপি মই এতিয়া গৈ আছোঁ। আকৌ যাত্ৰা আৰম্ভ আকৌ কৰোঁ আৰু। ফাইনেলি বাছ ষ্টেণ্ডত পালোহি আৰু অলপ আছে, এইটো পুলিচ থানা চাব পাৰে। এইটো বিহপুৰীয়া পুলিচ থানা। আৰু এতিয়া গৈ আছোঁ বাছ ষ্টেণ্ড। এই গাড়ীবোৰ দেখিব পাৰে, এইবোৰ পালোহি আৰু। মন্দিৰত পূজা চলি আছে চাগে ন? কথা অকণমান কবি আকৌ কেমেৰাত, তেতিয়াহে। মই অকলে কৈ থাকিলে কি হ'ব। এয়া বাছ চাব পাৰে, গৈ আছোঁ। ইয়াত ট্ৰেভেলাৰবোৰ ৰখি আছে বঙালমৰা যাবৰ কাৰণে। পালোহি আৰু। মই ইমান ৰাতিপুৱাই বাছ নাপাম বুলি ভাবিছিলোঁ, গাড়ী নাপাম বুলি ভাবিছিলোঁ। পালোঁ দেখোন। বহুত মজা আজি। ইমান ৰাতিপুৱাই গাড়ী চলে বুলি নাজানো নহয়। ৰাতিপুৱাই গাড়ী পাইছোঁ, বহুত ভাল লাগি গৈছে মনটো। আৰু পূৰা লাইনত ৰখি আছে গাড়ীবোৰ।
এখন আগৰখন গ'লে আকৌ ছেকেণ্ডখন যাব, আকৌ থাৰ্ডখন যাব, আকৌ ফ'ৰ্থখন যাব, এনেকৈ যাব। এয়া বাছ ট্ৰেভেলাৰ, এইবোৰ বাছ নহয় ট্ৰেভেলাৰ। কিবা আলোচনা কৰি আছে চাগে। অঁ ঠিক আছে, ভাইটিটোৱে ইয়াতে নমাই দিলে। ভাইটি যা, বাই বাই। তো ভাইটিটোৱে গ'লগৈ, মই এতিয়া যাওঁ গাড়ীত উঠি লওঁগৈ। গৈ আছোঁ মই এতিয়া গাড়ীত উঠিবৰ কাৰণে। গাড়ীৰ লাইন চাওক, গাড়ীৰ লাইন পূৰা লাইন পাতি আছে। ফাইনেলি গাড়ীত উঠিলোঁ, গাড়ীত উঠি এতিয়া গৈ আছোঁ মই বঙালমৰা। তো বেছি মানুহ নাই, এজন ডাইৰেক্ট মই সৈতে দুজন চাব পাৰে। গাড়ীত মানুহেই নাই, পূৰা খালী। লকডাউনৰ কাৰণে মানে ইমান মানুহ অহা যোৱা কৰা নাই গাড়ীত। তো মই আহিছোঁ আৰু কি ক'বা, দুখৰ কথা, বাইক চাইক নাই, সেইটো কাৰণে গাড়ীত আহিবলগীয়া হৈছে। তাৰপিছত গৈ আছোঁ এতিয়া। এইখন সোৱণশিৰিখন চাব পাৰে, পূৰা পানী, মানে পূৰা পানী বাঢ়িছে। গোটেই মানে এইবোৰ যোনবোৰ মাটি নহয়, মাটিৰ লগত সমান হৈ গৈছে, পূৰা বাঢ়িছে। এইফালে চাব পাৰে সোৱণশিৰি, সেইফালে ধোঁৱা ওলাই আছে, পানীৰ পৰা ধোঁৱা ওলাইছে। তো আপোনালোকক দেখাব নোৱাৰিম, বহুত আঁতৰত আছে, ধোঁৱা ওলাই আছে পূৰা। কেমেৰাটোৱে কেপচাৰ কৰিব নোৱাৰে ইমান দূৰলৈকে। এইয়া চাব পাৰে পূৰা ধোঁৱা হৈ আছে। সোৱণশিৰিখন কিন্তু বহুত বাঢ়ি গৈছে। এতিয়া আহি আছোঁ বঙালমৰা। পিকচাৰ কোৱালিটি কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। গাড়ীত মানে বেছি হিলিছে নেকি, সেইটো বেছি চাব লাগিব। ফাইনেলি বঙালমৰাত পালোহি। এতিয়া দাদাহঁতৰ ঘৰলৈ গৈ আছোঁ খোজকাঢ়ি। বেছি দূৰ নহয়, এই ৰাস্তা কাণতে। চ' গৈ আছোঁ খোজকাঢ়ি আৰু, বেছি দূৰো নহয়, অকণমানতে এইটো পালোহি আৰু বুলিয়ে ক'ব পাৰি আৰু, অকণমান দূৰ। গৈ আছোঁ। দাদাহঁতে আছে নে নাই, শুইয়ে আছে চাগে, মই ফোনেই কৰা নাই। ৰাতিপুৱা আহিছোঁ, শুইয়ে আছে চাগে ইমান দেৰিলৈকে। মানে দেৰি হোৱা নাই, কেইটা বাজিছে এনেই 7:14 হৈছে। এতিয়ালৈকে শুই থাকিব নালাগে, শুই থাকিব পাৰে ন, কি ক'ব। আজিকালি মানুহ আৰু পূৰা আৰামটোৱে বিচাৰে, শুই আছে চাগে। আহি আছোঁ দাদাহঁতৰ ঘৰত, গেট চেট খোলা নাই দেখোন। গেট চেট খোলা নাই, শুই আছে চাগে। গৈ আছোঁ, জগাব লাগিব আৰু। তলা মাৰি থোৱা আছে চাগে, জগাব লাগিব দাদাহঁতক। এইটো দাদাহঁতৰ ঘৰটো দেখাই দিছোঁ, সেইটো দাদাহঁতৰ ঘৰ। এইটো দাদাহঁতৰ ঘৰ। এতিয়া জপনাখন খুলিলোঁ। অ' মাই গড, ইমান ভাৰী। অ' মাই গড, ফাইনেলি আহি পালোঁ দাদাহঁতৰ ঘৰত। আইনাখন চাই লওঁ, ৰাতিপুৱা আহিছোঁ, থুবৰাটোকে চাই লওঁ আৰু, থুবৰাটো কেনেকুৱা হৈ আছে। অ' দেখি নাপায় দেখোন। ত' সোমাই যাওঁ এতিয়া দাদাহঁতৰ ঘৰত, খুলি থোৱা আছে। অ' মাই গড, সোমাই গ'লোঁ এতিয়া দাদাহঁতে। অ' ৰাখিন্দা, কি কৰি আছ? এতিয়া ভিতৰত সোমাই আহিলোঁ। চলো 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 চলো, ये आजा 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 पेलाओ यो चलो 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 ये नो नो itu pangka-pangkaan pangka tuh loh ye deh itu pangka এতিয়া ধুনু মানুহটোৰ লগত উমলি আছোঁ আৰু পাংখাৰ লগত। এজনী আমাৰ এইজনী চাই লওক, এতিয়া আমি উমলি আছোঁ। আমি এতিয়া উৱাম
দে মই ওৱাই দিম গুড যা 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 আনগো 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 জলদি 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 খামিয়ার খামিয়ার হইতে দেখেন খামিয়ার 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 আলা আপনি দেখলে এখন নাই হয়ে থাকিব দে মোৰ কেমেৰাটো দে চাই দিম এই তো এতিয়া নবৌয়ে ভাত খাবলৈ দিছে ভাত খাই লওঁ ভাত খোৱাৰ পিছত মানে গাঁৱলৈ ওলাই যাম দেখাম আপোনালোকক চাই থাকক এতিয়া ভাত খাই লওঁ মই এতিয়া ভাত খাই হৈ গ'ল এতিয়া অকণমান গাঁৱলৈ ওলাই যাওঁ মানে আৰু এজনী বা সেই সিখন গাঁৱত আছে সেই বাজনী ঘৰলৈ যাওঁ সি মাতিছে কিবা আছে হেনো মোক কোৱা নাই এতিয়ালৈকে তেওঁ গৈ চাওঁ কি হয় কি নহয় চাওঁগৈ এনেই মাতিছে চ' মই এতিয়া যাবলৈ ওলালোঁ ইয়াৰ জোতা চোতা পিন্ধি ল'লোঁ জোতা চোতা পিন্ধি এতিয়া বেগটো লৈ লওঁ বেগটো লৈ পেলাই মই 2 নম্বৰ গাঁও যাওঁ বাই মাতিছে কিবা আছে হেনো চ' যাওঁ কোৱা নাই কি আছে সেইটো কাৰণে যাওঁ আৰু এতিয়া গৈ পেলাই তাত কি হয় চাওঁগৈ চ' চাই থাকক ফাইনেলি বাহঁতৰ ঘৰত পালোহি এইটো বাহঁতৰ ঘৰ চ' এই ওচৰতে বিয়া আছে বিয়াৰ কাৰণে মোক মাতিছিলে মানে মোক কোৱা নাই হ'লে সেইটো কাৰণে তেওঁ আহিছিলোঁ চাব পাৰে পিছফালে এয়া বিয়া ঘৰ বিয়া খাবলৈ মাতিছে কিন্তু মোক কোৱা নাই হ'লে এতিয়া ইয়াত আহিয়ে গম পাইছোঁ চ' ইহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই যাওঁ মই আৰু মোৰ বা এজনীও আহি আছে বাজনী ভিতৰত আছে চ' গৈ আছোঁ মই এতিয়া ভিতৰত বাহঁতে বিয়া ঘৰতে আছে চ' ময়ো বিয়া ঘৰলৈ যাওঁ আপোনালোকক বিয়া ঘৰ নেদেখাওঁ কাৰণ 2টা ভিডিঅ' দিলোঁ আৰু বিয়া ঘৰ দেখুওৱা মানে সেইটো কাৰণে দেখাবলৈ মন নাই আৰু মই এতিয়া বিয়া ঘৰলৈ যাওঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ কাৰণে বাই বাই